মই এহেঁতক দেখি পেলাই মই এটাই কথা অনুমান কৰিব পাৰিছোঁ যে এহেঁতি মানে সৰুৰ পৰা এহেঁতি দুইজনীয়ে স্কুলৰ মুখ দেখিয়ে নাপালে। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে অসমৰ কেৰিমিনাতি। এই বাজনীৰ কাম বন নাই চাকিলে ৰাতিপুৱা মন্দিৰলৈ যাব, তাৰপিছত হাতত মন্দিৰৰ পূজা কৰা ঘটিটো ল'ব আৰু সোঁহাতে মোবাইলটো ল'ব, কেমেৰাটো লৈ এফালৰ পৰা দেখাব, এচাইডৰ পৰা দেখাব, এফালৰ পৰা এচাইডে দেখাব, কেতিয়াবা তলৰ পৰা দেখাব, কেতিয়াবা ওপৰৰ পৰা দেখাব। মানে আছে বুলি দেখাব লাগে জানো, থাকিলে বুলি দেখাব নালাগে ন, থকাটো চবৰে থাকে। খালি তোমাৰকেইটা অকণমান ডাঙৰ হ'ল বুলি তুমি দেখাবা নি? তেনেকৈ দেখাব নাপায়। এই বাজনী ভিডিঅ' চালে মোৰ চাই থাকোঁ লাগে, কাৰণ এই বাজনী ভাগৰ ইমানহে ডাঙৰ, মানে ইমান ডাঙৰ। এই বাজনী ভাগৰ মোৰ চাই থাকোঁ লাগে। কিয় জানানে? এই বাজনী মনটো বহুত ধুনীয়া, সেইটো কাৰণে মই চাই থাকোঁ লাগে। আছে গৰু নাবাই হাল, এই বাজনীক কোৱাতকে গৰু এটা কোৱাই ভাল। কেলা এজনী ইমান ডাঙৰ, চা ইমান ডাঙৰ এজনী। মানে আছে বুলি দেখাব লাগে জানো, থাকিলে বুলি দেখাব নালাগে ন, থকাটো চবৰে থাকে। খালি তোমাৰকেইটা অকণমান ডাঙৰ হ'ল বুলি তুমি দেখাবা নি? তেনেকৈ চৰকাৰে ছোৱালীবোৰক পঢ়া শুনা কৰিবলৈ ইমান সুবিধা দিছে। কিয় ছোৱালীবোৰক দিছে জানেনে? কাৰণ চৰকাৰেও জানে যে ছোৱালীবোৰ স্কুল গ'লেহে ল'ৰাবোৰ যাব। আবে শুন, চব ল'ৰা তেনেকুৱা নহয়। তোৰ লিখীয়া এটা গৰু গাধ এটা যাব পাৰে, ছোৱালীৰ কাৰণে যাব পাৰ, কিন্তু চব তেনেকুৱা নহয়। কিছুমান পঢ়িবৰ কাৰণে যায় আৰু কিছুমান ছোৱালীৰ চাবৰ কাৰণে যায়। যেনে তোৰ লিখীয়া গৰু এটাই ছোৱালী চাবৰ বাবে যাওঁ। তোৰ লিখীয়া মূৰ্খটো যাবিয়ে আৰু গোটেইটো ফটা চিলিণ্ডাৰ। মই ফাৰ্ষ্ট টাইম দেখিছোঁ ছোৱালীয়ে কিছ কৰা, তাকো লিপ কিছ। মই এটাই কথা অনুমান কৰিব পাৰিছোঁ যে এহেঁতি মানে সৰুৰ পৰা এহেঁতি দুইজনীয়ে স্কুলৰ মুখ দেখিয়ে নাপালে, সেইবাবে এনেকুৱা কাণ্ড কৰি বিচাৰে। বাকীনো কিনো ক'ম, তোমালোকে গম পাইছাই চাকিলে। She like to fuck me, suck me, I'm the ice cream man.